হয় মোৰ নাম অজয় কৰ্মালী মই নাগৰিজুলি নন এছ টি 27 নং কনষ্টিটিউচিৰ পৰা ইলেকশ্যনৰ মানে প্ৰতিনিধিত্ব কৰাৰ কাৰণে মই আজি DC অফিচ কাৰ্যালয়ত মোৰ নমিনেশ্যন পেপাৰ দাখিল কৰিলোঁ। আপুনি কিমান ভোট লৈ পেলাই জয়যুক্ত হ'বলৈ কিমান ভোট বুলি কথা নাই এতিয়া 57,000 এভৱ আমাৰ নাগৰিজুলি সমষ্টিত ভোট আছে। তাৰে ভিতৰত আমি চাইছোঁ 10,000 সামথিং পালে প্ৰত্যেকবাৰে ওলাই যায়। এইবাৰে মই 12,000লৈকে ভোট পোৱাৰ আশা আছে। আপুনি যদি জিকি যায় আপোনাৰ কাম কি কৰিব? জিকাটোতো খাটাং আৰু জিকিমেই আৰু জিকাৰ পিছত প্ৰথম উদ্দেশ্য আছে যে আমাৰ আদিবাসী জনগোষ্ঠীৰ লগতে যিখিনি পিছপৰা জনগোষ্ঠী আছে আমাৰ মানে নাগৰিজুলি অঞ্চলত সমষ্টিত যিখিনি জাতি জনগোষ্ঠীৰ বিষয়ববীয়াসকল থাকে জনগোষ্ঠীটো থাকে সেই জনগোষ্ঠীৰ যি সৰ্বাংগীন উন্নয়ন আজি আমি 20 বছৰ মানে চালোঁ BDC একৰ্ড হোৱাৰ পিছত আমি যেনেকৈ দেখা পাব লাগিছিলে সৰ্বাংগীন উন্নয়ন বা ডেভেলপ বা ৱেলফেয়াৰ আমি দেখা পোৱা নাই। তো আমি সেই যিবিলাক জাতি জনগোষ্ঠীৰ মানে পিছ পৰি আছে কাম ডেভেলপ হোৱা নাই বা আমাৰ জনগোষ্ঠী আজি যিখিনি ডেভেলপ হ'ব লাগে হ'ব পৰা নাই সেইখিনি আমি ডেভেলপৰ কাৰণে আমি যি চৰকাৰৰ পৰা যি পেকেজ আহিব আমি সেই পেকেজৰ দ্বাৰা সেই সমষ্টিৰ জনগোষ্ঠীৰ কাৰণে আমি কাম কৰিম। এতিয়া প্ৰথমেতো মই এটাই কাম কৰিব বিচাৰোঁ যে যিহেতু আজি মানে উচ্ছেদৰ যি সমস্যা অসমত বা BTIDত সেই উচ্ছেদটো আমি ইলিগেলভাৱে নহ'ব এইটো আমি ৰোধ কৰাৰ কাৰণে আমি চেষ্টা কৰিম। কাৰণ কিছুমান পাৱাৰত থকাৰ পিছত কিছুমান ব্যক্তিয়ে এইটো ইলিগেলভাৱে মানে উচ্ছেদৰ যি মানে প্লানিং কৰিছে সেই প্লানিংবিলাক যাতে ইলিগেল নহয় লিগেলত যাতে উচ্ছেদ হয় তাকে আমি মানে ষ্টপ কৰাৰ কাৰণে আমি সিদ্ধান্ত ল'ম। আপুনিতো জিকাটো নিশ্চিত জিকাৰ পিছত আপোনাৰ দলে যদি চৰকাৰ নাহে আপুনি অন্য দলত যোগদান হ'ব? চাওক এতিয়ালৈকে আমি এইবিলাক চিন্তা কৰা নাই কাৰণ আমি যিখিনি আমাৰ কেণ্ডিডেট দিছে পাৰ্টীয়ে জয় ভাৰত পাৰ্টীয়ে বা ইণ্ডিপেণ্ডেণ্ট হিচাপে আমি এতিয়ালৈকে আছোঁ যিহেতু ৰেজিষ্টাৰ নহয় তথাপিও আমি যিখিনি আমি জিকাৰ পিছতে আমি সিদ্ধান্ত ল'ম যে আমি কি কৰিলে আমাৰ ৰাইজৰ মানে ডেভেলপ হ'ব আমাৰ জনগোষ্ঠী যিখিনি ৰাইজ আছে যিখিনি জনগোষ্ঠী আছে আমাৰ সমষ্টিটোত বা BTCটোত আমি কি কদম উঠালে কি পদক্ষেপ ল'লে আমাৰ গোটেই BTCৰ মানে ভাল হ'ব সেইটো আমি পিছৰ পৰ্যায়ত চিন্তা কৰিম।